হেল্ল' গাইজ, মই মনুৱে আপোনালোকৰ মাজত আকৌ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এইটো আমি এতিয়া ক'ৰবাত যাবলৈ ওলাইছোঁ। তাৰপিছতে তেওঁ যে মনি পাৰ্চটো দেখাইছে কিয় জানেনে? পইচা থাকিলে কোনোবাই এনেকৈ দেখাই নাই কেমেৰা আগত। তেওঁ দেখাইছে যে তেওঁ মনি পাৰ্চত 1 টকাও পইচা নাই। ATM কেইটা দেখাইছে আৰু তেওঁ আজি উইক অফ আছিলে। তাৰপৰা মই ডিউটিৰ পৰা আহি পিনি বোলো অকণমান ওলাই যাওঁ, মনটোও ভাল লাগিব। সদায় ডিউটি ৰুম ভাল নালাগে দিয়কচোন। তাৰপিছতে ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ। তেওঁ যেতিয়া ছুটি আছে ওচৰতে যাম বাৰু, বেছি দূৰলৈ নাযাওঁ। এখন মই দৰখন মাৰিবলৈ চেষ্টা কৰি আছোঁ, এটা হাতে কোনোবাইনো তলা লগাব পাৰেনে। ফাইনেলি আমি গাড়ীত বহিলোঁ। এতিয়া গৈ আছোঁ, গৈ পিনি তাই ATMত লাইনত থাকি পিনি ATMৰ পৰা পইচা উলিয়াই ল'ম। কি ঠিক চবতে অনলাইন নাথাকিব পাৰে নহয়। আগত পজ পাই থৈছোঁ যে সেইকাৰণে শিক্ষা পালোঁ। তাৰপিছতে ৰাস্তাটো ভাল লাগে কাৰণে অকণমান ভিডিঅ' ক্লিপ এটা কৰি ৰাখি পিনি ইয়াতে এড কৰি দিছোঁ। এয়া গৈ এতিয়া পামেগৈ। এখন আমি সৰু পাৰ্কত আহিছোঁ। পাৰ্কখনত দেখাবলগীয়া বুলিবলৈ কোনো একো বস্তু নাই। আজিয়ে প্ৰথম আহিছোঁ সেই বুলিও নকওঁ, আহিছোঁ 2 বা 3 বাৰমান আহিছোঁ, কিন্তু ভাল লাগে অকল কথা পাতিবৰ কাৰণে, মানে মনটো শান্তি ল'বৰ কাৰণে ইয়াতে আহি ভাল লাগে। আৰু মনৰ মানুহজনৰ লগত একদম নিজানত কথা পাতিবলৈ কাৰণেও মন নাযায়, চবৰে মন যায়। এইটো অকণমান পৰিৱেশ দেখাই দিছোঁ, চাওকচোন কিমান ধুনীয়া। তেওঁ এইখিনিতে ৰৈ আছে। ইফালে আকৌ কিবা ৰিলচ বনাই আছে, কিবা প্ৰেক্টিচ কৰি আছে কোনোবাই। এয়া দেখিছে, আজিকালি আৰু এইবোৰ নৰ্মেলিয়ে ৰিলচ বনোৱা কিবা বনোৱা। তাৰপিছত এইফালে ইমান ধুনীয়া কিবা কিবি দেখিলোঁ। তাৰপিছতে অকণমান ভিডিঅ' ক্লিপ কৰি ৰাখিলোঁ। আহি পাওঁতে আন্ধাৰেই হ'ল। পোহৰতে গৈছিলোঁ আন্ধাৰত। আৰু এতিয়া ফাইনেলি কেকৰ দোকানত সোমালোঁ। কেকৰ দোকানৰ পৰা এটা কেক ল'লোঁ। বাৰ্থডে আছে বুলি ভাবিছে নেকি? মোৰ নহয়, এইজনী বাক চিনি পাইছে চাগে, হয়তো নেপাবও পাৰে। মই কৈ দিছোঁ, এজনী পাহি আৰ গগৈ বুলি আছে ইউটিউবতো আৰু ফেচবুকত আৰু ইনষ্টাগ্ৰামতো। পাহি আৰ গগৈ চাৰ্চ কৰিলে চবতে একে নাম দি চাৰ্চ কৰিব আৰু দেখি যাব। তাৰপিছতে বাৰ লগত অকণমান এনজয় কৰিলোঁ। এনজয় মানে অকণমান বিহু নাচিলোঁ। বিহু নাচি পিনি আৰু আমাৰ এইবোৰ আজৰি কিন্তু কম ভাল লগা কিছুমান ক্লিপ ৰাখি পিনি ইয়াতে মোৰ ভিডিঅ'তে এড কৰি দিছোঁ। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। আৰু পাহিবাক কোনোবাই যদি চিনি পায় কমেণ্টত চিনি পাওঁ বুলি ক'ব, ঠিক আছে? এতিয়া আৰু কি ক'ম, আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শেষত। অ'কে, বাই।